our demands, long-term demands that Article 244A he promised to fulfill. So that what would you like to say to regarding this commitment to your party? 244A was mentioned in the manifesto of the Congress party in the last election. So it is a commitment of the Congress party because it has been mentioned in our manifesto, and at the right time when we have the sufficient power and public support. Right now we are in opposition both in state and in center, but in future we hope that we will live up to people's expectations. PGR দখল কৰিছে বিজেপিয়ে বিভিন্ন জিলাত তেওঁলোকৰ মন্ত্ৰী বিধায়কে পালি নেতাই PGR দখল কৰিছে, কিন্তু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহয়। একশ্যন হয় দুখীয়া মানুহৰ ওপৰত, খিলঞ্জীয়া মানুহৰ ওপৰত, ট্ৰাইবেল মানুহৰ ওপৰত। তো এই অন্যায় বিৰুদ্ধে আজি কংগ্ৰেছ দল যুঁজিব আৰু ৰাইজে যিদৰে সমৰ্থন আমাক দিছে কংগ্ৰেছ দল জিকিব, এই কথাটো নিশ্চিত। ধন্যবাদ। আটালিকা পৰিদৰ্শন কৰিছিলে, এই আটালিকাটোৰ বিষয়ে কি আটালিকা বুলি কৈছিলে যে আপুনি চিজমহল এই কাৰবাৰ নাজানো ইমান ডাঙৰ দেখি মই ইনষ্টাগ্ৰামতে দেখিছোঁ। তাৰপিছত যেতিয়া আজি আমাৰ গাড়ী সেই ঘৰৰ সন্মুখৰ পৰা যাবলৈ আৰম্ভ কৰিলে তেতিয়া মই গাড়ীখন ৰখালোঁ। ময়ো নিজে অলপ নিজৰ ইনষ্টাগ্ৰামৰ কাৰণে ৰাখি থৈছোঁ। শুনিছোঁ যে ঘৰৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব ঘনিষ্ঠ, আৰু বিজেপিয়ে দিল্লীত এজন মুখ্যমন্ত্ৰীৰ ঘৰলৈ বহুত ৰাজনীতি কৰিছিল। এই ঘৰটোতো সেই অৰবিন্দ কেজৰিৱাল ঘৰতকৈতো 3 গুণ আৰু বেছি ডাঙৰ, 4 গুণ আৰু বেছি ইয়াত খৰচ হৈছে। তো এই ক্ষেত্ৰত বিজেপিয়ে কি কৰিব মই জানিবলৈ বিচাৰোঁ।